खुलुमबाय स्टुडियोआव आं उदांस्रि मुसाहारि फिन आरोबाव बाक्सा जिल्लानि नयाबस्ति ओनसोलाव हाग्रानि मैदेरनि उदखार बाक्सा जिल्लानि नयाबस्ति खैरानि ओनसोलाव हाग्रानि मैदेरनि गाग्लोबनायाव सासे हौवा आरो सासे आइजोनि जिउ खहा जायो मिथिनो मोननाय बायदिब्ला फुंनि 5:30 रिंगासोआव मासे हाग्रानि मैदेरा गाग्लोबो आरो मैदेरनि गाग्लोबनायजों गोविंदा मिजार आरो सथेंगनि माइलिकआ गोब्राबै जोखोम जायो आरो बिथांमोनखौ देहा फाहामसालियाव दैथायहरनाय जायो नाथाय गोविंदा मिजारा देहा फाहामसालि सहैनायनि सिगांनो जिउ गोमायो आरो सथेंगनि माइलिकआ देहा फाहामसालियाव जिउ गोमायो दुखुनांथाव बाथ्रानि बाक्सा जिल्लानि फाग्लादिया दैमा खाथिनि गुबुन गुबुन ओनसोलफोराव जायगानि सुबुंफोरा गले गले हाग्रानि मैदेरनि गाग्लोबनायजों मोगा-मोगि जानो गोनां जादों बे समाव हाग्रा बिफाना हाग्रानि मैदेरनि उदखारखौ दबथायनायाव फेलें जादों जायनि थाखाय ओनसोलनि सुबुंफोरा हाग्रानि मैदेरनि जेंनाखौ अरायथा सुस्रांनायनि राहा नागिरगासिनो दं আজি 2026 চনৰ 3 ফেব্ৰুৱাৰী ৰাতিপুৱা প্ৰায় 5টা বজাত নয়াবস্তি খৈৰাণীৰ এই বেলতলাত এটা হাতী ওলায় অকস্মাতে এই হাতীটোৱে আহি দীপক অধিকাৰীৰ ঘৰৰ নাংলাৰ মুখৰ বেৰা ভাঙে লগে লগে এই বেলতলা চকতে স্থায়ীভাৱে বসবাস কৰা গোবিন্দ সাৰ্কি গোবিন্দ মিজাৰ বুলিও কয় পাগলদিয়া পাৰ মাধ্যমিক বিদ্যালয়ৰ SMCৰ সদস্য এজন আৰু এই শব্দটো ভঙা ওচৰৰ দীপক অধিকাৰীৰ নাংলাৰ মুখৰ বেৰা এখন ভঙা শব্দ শুনি চোতালত ওলাই চোৱাৰ লগে লগে হাতীটোৱে গোবিন্দ মিজাৰক দেখা পাই খেদি আহি ঘৰৰ ভিতৰত নিজৰ ঘৰৰ দুৱাৰ মুখত গৈ পাইছিল বাৰান্দাত উঠি লগ সুৰে ধৰি আনি শেষ অৱস্থালৈ পেলায় লগ আমি স্থানীয় প্ৰাইভেট গাড়ীৰে চিকিৎসালয়লৈ পঠাওঁ যদিও বৰ্তমান চিকিৎসালয়ৰ পৰা ভাল ৰিজাল্ট অহা নাই গতিকে আমি খৈৰাণী লগতে নবস্তিবাসী ৰাইজ এতিয়া নিৰাপত্তাহীনতাত ভুগিছোঁ আমাৰ প্ৰাণৰ আশংকাত দিনে ৰাতি পাৰ কৰিবলগীয়া হৈছে অকস্মাতে হাতীবোৰ ওলাই আহে বিশেষকৈ এটা বা দুটা হাতী আহি ত্ৰাসৰ সৃষ্টি কৰিছে গতিকে আমি সমূহ ৰাইজে বাক্সা জিলাৰ DC মহোদয়ৰ লগতে বন বিভাগক কাতৰ নিবেদন কৰোঁ যে এই হাতী দুটা বা তিনিটা অকলহৰে ফুৰা হাতীক টেংগুলাইজ কৰি অন্য ঠাইলৈ স্থানান্তৰিত কৰি আমাক সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰে যেন আজি প্ৰায় 17-18 দিন আগত পাগলদিয়াপাৰ মাধ্যমিক বিদ্যালয়ৰ 4ৰ্থ শ্ৰেণীৰ ছাত্ৰী জ্যোৎস্না বৰ্মনকো ঠিক একেই অৱস্থাত একেই ধৰণে হাতীয়ে গছকি মাৰি পেলায় আৰু আজি গোবিন্দ সাৰ্কিৰ ভাই বোৱাৰীয়েক উমিমায়া মিজাৰকো হাতীয়ে গছকি কঁকালৰ পৰা তলত সম্পূৰ্ণ অচল হৈছে তেওঁক অচল অৱস্থাত ততাতৈয়াকৈ 108 মাতি ৰাইজে মেডিকেললৈ প্ৰেৰণ কৰিছে গতিকে অনতি পলমে এই হাতী দুটা গ্ৰুপ আছে এটা আৰু অকলহৰে থকা এটা হাতী আছে এই হাতী কেতিয়া ক'ত অকস্মাতে ওলাই কোনেও গম নাপায় গতিকে আমি ৰাইজ অতিকৈ আতংকিত হৈছোঁ ফৰেষ্ট বিভাগ লগতে DC মহোদয়ে এই ব্যৱস্থাৰ কাৰণে খৰতকীয়া পদক্ষেপ গ্ৰহণ কৰে তাৰ কাৰণে মই বিভাগীয়ভাৱে অনুৰোধ জনাইছোঁ উমিমায়া সাৰ্কি কি হৈছে মানে ৰাতি আৰু হাতী যাই পেলাই ঘৰত কৰিছে আক্ৰমণ কৰিছে ওলাই পলাব খোজাতে আৰু টানি আনি মাৰিছে কি হৈ থাকে আপোনাৰ মোৰ পৰিবাৰ হয় আৰু বেলেগক আক্ৰমণ কৰিছে নেকি আমাৰ বৰডেকা আছিল বৰডেকা আমাৰ ঘৰৰ ওচৰৰ লগালগি তাৰে ঘৰত যাই তাকো আক্ৰমণ কৰিছে তাকো মাৰিল যাক কি নাম দেখা তোৰ গোবিন্দ মিজাৰ সাৰ্কি গোবিন্দ সাৰ্কি দুজন মাৰিছে হাতীয়ে হাতী কেইটা আহিছিল হাতী এটাই মাৰিছে এটাই ঘৰ ক'ত আপোনালোকৰ নবস্তি খৈৰিণী